বহাগ মাহৰ দিন ঢোল পেঁপা গগনাৰ মাজত গোটেই পৰিৱেশ ৰজনজনাই থকা এটা উলহ মালহৰ মাহ। সেই উলহ মালহৰ পৰিৱেশতে মোৰো ডেকা যৌৱনী সকলো সময়তে আমনি কৰিব বিচাৰে। এতিয়া আকৌ কাহিনীলৈ। কাহিনীৰ মূল উদ্দেশ্য হ'ল যে যৌৱনে কেতিয়াও উচ্চ নিচ জাতি পাত সৰু ডাঙৰ সম্পৰ্ক নিবিচাৰে। তাৰ আধাৰত লিখা মোৰ যৌৱন কালত ঘটি যোৱা সম্পূৰ্ণ সঁচা কাহিনী, যিটো ঘটিছিল 2017 চনৰ জানুৱাৰী মাহত। আবেলিৰ সময় মই দেউতা একেলগে বহি টিভি চাই আছো। এনেতে দেউতাৰ মোবাইলত ফোন আহিল। মই গৈ ৰিচিভ কৰিলো। হেল্ল', কোনে কৈছে? সিফালৰ পৰা। মহা নেকি? মই কৈছো, কোন? সিফালৰ পৰাই ক'লে। মই বায়ে কৈছো, আমগুৰি জেঠাইৰ জীয়েক। মই ক'লো, বাইদেউ ভালে আছনে? বায়ে ক'লে, আছো দে, তহঁতৰ ভাল নহয়? ময়ো ক'লো, আছো ভালেই। জেঠাইৰ গাটো ভাল নহয়, সেয়েহে ফোন কৰিলো। মায়ে মহাক কিবা এটা ক'ব বিচাৰে, মহাক ফোনটো দেচোন। মই ক'লো, ঠিক আছে দিছো। দেউতা, আমগুৰি জেঠাই কিবা কয় বুলি কৈ দেউতাক ফোনটো হাতত দিলো। দেউতাই ফোনটো লৈ জেঠাইৰ লগত কিবা কথা পাতিলে। মাও আহি নিজৰ ডাঙৰ বায়েক যেতিয়া কিবা কিবি পাতিলে। অলপ পাছত মা আৰু দেউতাই মোৰ ওচৰত আহি ক'লে, শুন, তই কাইলৈ জেঠাইৰ ঘৰলৈ যাব লাগে। এই টকা 5,000 দিয়ে। মই ঠিক আছে বুলি ক'লো। পাছদিনা ৰাতিপুৱা গা পা ধুই নতুন জিন্স, ব্লেক টি চাৰ্ট, ব্লেক চানগ্লাছ পৰিধান কৰি ওলালো জেঠাইহঁতৰ ঘৰলৈ। আমগুৰিৰ পৰা 1.5 কিলোমিটাৰ মান ভিতৰ গাঁৱলৈ সোমাই যাব লাগে জেঠাইহঁতৰ ঘৰলৈ। গাড়ীৰ পৰা নামি দোকান এখনত সোমাই মিঠাই, বিস্কুট আৰু কিবা কিবি লৈ খোজকাঢ়িব ললো। জেঠাইৰ ঘৰত ছোৱালী দুজনী আৰু ল'ৰা দুটা ল'ৰাৰ গুৱাহাটীতে থাকে। ঘৰত খালি মাজুবাহে থাকে। ডাঙৰ বাইক বিয়া দিলে। তেনেতে মাজুবায়ে ফোন কৰিলে। ঐ শুন, ক'ত পাইছ? মই ক'লো, তহঁতৰ গাঁৱৰ মাজেদি খোজকাঢ়ি আহি আছো। তাই ক'লে, ফোন নকৰিলি কিয়? মই চাইকেল লৈ আগবাঢ়ি গলো হয়। মই ক'লো, হ'ব দে, তহঁতৰ গাঁৱত খোজকাঢ়ি বহুত ভাল লাগে। যিহে মজা মজা মাল আছে, চাই আহিব পাৰিম বুলিয়ে আকৌ। জেঠাইৰ মাজু ছোৱালী মোতকৈ 1 বছৰ 2 মাহ ডাঙৰ। তাইৰ লগত যিকোনো সৰু সুৰা বেয়া কথাৰে মই ধেমেলীয়া নিচিনা হৈয়ে থাকো আৰু চব কথা ফ্ৰীলি তাইৰ লগত পাতো। তাইক ঘৰত ৰুণু বুলি মাতে সকলোৱে। খোজকাঢ়ি গৈ থাকোতে বহুত ছোৱালী ৰাস্তাত ঢুকাইছে, ময়ো কম নহয়। জেঠাইহঁতৰ ঘৰ পালোগৈ। পদূলিমুখত ৰুণুবাই আহি মোৰ পেটত পাছফালৰ পৰা সাৱটি ধৰিলে। তাইৰ বগৰী দুটা মোৰ পিঠিত হেঁচা খাই গ'ল আৰু ক'লে, ঐ চৌধাৰ, ভালনে? তাই মোৰ বাৰ লগত। জেঠাইহঁতৰ সন্মুখৰ ঘৰটোৱে হৈছে তাহাঁতৰ ঘৰ। তাই প্ৰায়ে বাৰ লগতে থাকে। দেখিবলৈ বহুত বেছি ধুনীয়া, শালি জালি থকা এজনী পাট কাপোৰ। তাইৰ দেহৰ গঠন বহুতেই লোভনীয়। তাইৰ আগৰ পৰাই মোৰ প্ৰতি দুৰ্বলতা আছে। তাইক মই বা বুলি মাতিলে তাই বহুত খং কৰে। আমাৰ বা বহুতেই সুন্দৰী। একেলগে পঢ়া দুয়োজনীৰ বয়স তেতিয়া 25 বছৰ মান হৈছে, কাৰণ মোৰ বয়স 25 বছৰ নহয়, 24 বছৰহে আছে। মই গৈ ফ্ৰেছ হৈ ললো, কিবা খাই লৈ জেঠাইৰ লগত কথা পাতিলো। তাৰ পাছত বাক ক'লো অলপ আৰাম কৰো বুলি। তাই বাৰাণ্ডাৰ ৰুমটোতে ৰেষ্ট ল'ব ক'লে। মই জেঠাইৰ ঘৰত গৈ প্ৰায়ে সৰু পেণ্ট পিন্ধি শুই যাওঁ। খালী গাত। বাৰাণ্ডাৰ ৰুমত কোনো ঘপককে ভিতৰত নোসোমাই। মই গৈ বাৰাণ্ডাৰ দৰ্জাখন জপাই সেই পেণ্টটো পিন্ধি শুই দিলো। সেইজনী আহিছিল, কিবা নিবলো। মই চিলমিল টোপনি গৈছিলো। ঘপককে সাৰ পাই গলো। দেখিলো সন্মুখত তাই মোৰ পেণ্টটোলৈ চাই আছে। কটা পেণ্টটো যে কটা তাই বৰ মজা লৈছে। তেতিয়া মোৰডাল থিয় হৈ আছে। পেণ্টটো ফাটি যাওঁ হৈও আছিল। তাই মোৰ ওচৰত বহিল। মোৰ লাজ লাগি গ'ল। মই কাপোৰখন ওপৰলৈ টানি দিলো। তাই ক'লে, ঐ, আবেলি ফুৰিব যাম, বিলৰ পাৰত ওলাবি। ময়ো ক'লো হ'ব। তাই হাঁহি এটা মাৰি ওলাই গ'ল। আবেলি হ'ল। মই মোৰ বা আৰু সেইজনী ফুৰিব ওলাই গ'ল। গৈ থাকোতে তাই যে জানি সুধিয়েই মোৰ বাউঠীৰ তলত তাইৰ 36 চাইজৰ সেই বুকুৰ বগৰী দুটা ঘঁহাই দিয়ে আৰু মোলৈ চাই হাঁহি দিয়ে। আমি ঘূৰি ফুৰি আহিলো। সন্ধ্যা হ'ল, ঘৰ পালো। ৰাতি আমি ভাত পানী খালো। জেঠাই আৰু জেঠু বোলে মই আৰু এইজনী একেলগে বহি টিভি চাই আছো। বিচনাৰ পৰা মাজে মাজে কিছুমান বেয়া চিন ওলাইও আছে নহয় টিভিটোত। দুয়োটাই একো নামাতি চাই থাকো। 1 ঘণ্টামান চোৱাৰ পাছত মোৰ টোপনি আহিল। দিনটোৰ ভাগৰত তাইও মোৰ কাষতে বহি টিভি চাই থাকিল। মই সেই পেণ্টটো আৰু গামোচা পিন্ধি আছিলো, খালী গা, ওপৰত কম্বলখন। তাইও একেখন কম্বলৰ তলতে সোমাই আছিল মোৰ লগত। মোৰ কঁকালৰ পৰা গামোচাখন টোপনিত খোল খাই গ'ল হ'বলা আৰু গাৰ পৰা কম্বলখনো আঁতৰি গ'ল টোপনিতে। মোৰ ইমান দীঘল লালফাটি ওলাই অহা যেন হ'ল। কটা পেণ্ট চাইডেদি মালডালৰ টুপিটো অকণমান ওলাই আছে। তাই মোৰ কাষত বহি চিনেমা চাই আছে। টিভিৰ ভলিউম কম কৰি তাই লাহেকৈ কম্বলৰ তললৈ সোমাই গ'ল। মই টোপনিত বাগৰ সলাই তাইৰ বুকুৰ বগৰী দুটাৰ ওপৰত হাত থলো, গমেই নাপাওঁ। আৰু তাইৰো মোৰ হাতখন মোৰ ডালৰ টুপিটোত লাগি আছে। টোপনিত তাইক সাৱটি ধৰিলো। তাইও টি চাৰ্টত টপ এটা পিন্ধি আছে, তলত ইনাৰ নিপিন্ধাকৈ, আৰু তলত স্কাৰ্টটোহে কেৱল, তলতো একো নাই।
তাই টপটো দাঙি দিলো আৰু মোৰ হাতখন বাওঁফালৰ বগৰীটোত লগাই মুঠি মাৰিব ধৰিলো আৰু মোৰডাল উলিয়াই দি মোহাৰিও আছে তাই একে সময়তে এইখিনি কৈ আছে মই ঘপককে সাৰ পাই গলো আৰু দেখিলো তাই মূৰটো তল ওপৰ কৰি পুৰা দি আছে মুখেৰে মোৰডাল টনটনাই গল তাই একেবাৰে মোৰডাল মুখত ভৰাই চুপিব লাগে বহুত সময় চুপিলে মই তাইৰ কাৰ ওপৰত উঠি গলো তোক দিব লাগিব নেকি মোক আজি দিদি ছোৱালীৰ পৰা বোৱাৰী বনাই দে তাই ক'লে মই আকৌ সুধিলো আগতে তোক কোনোবাই দিছেনে নাই তাই নাই বুলি ক'লে তেতিয়া মই ক'লো তোক মই আজি এনেকুৱা দিম তই পাগল হৈ যাবি পানী সোমাই গ'লে ভয় খাবি নেকি সুধিলো তাই ক'লে টেবলেট আনি খুৱাই দিবি বুলি ক'লে মোৰ জচ উঠি গ'ল কোচত বহাই দিলো মোৰডাল খহাই মোৰ সেই দুটা চুপি চুপি লাহে লাহে গুটি দুটা কামুৰি উঠিও তাই ক'ব ল'লে জান সেইডাল সোমোৱাই দে না মই থাকিব নোৱাৰা হৈছো তাই চট পতাই আছে কেৱল মই গোটেই গা চেলেকি মোহাৰি বগৰী মুখত লৈ চুপিয়াই থাকিলো 5 মিনিট মান পাছত মই গম পালো তাইৰ তলৰ পৰা পানী ওলাই মোৰ মালডাল তিতি গ'ল লাহেকৈ খুৱাই দিলো আৰু তাইৰ পানী লাগি পিছল হৈ থকা মোৰডাল অকণ মূৰটো লগাই জোৰত হেঁচি দিলো গোটেইডাল তাইৰ চবখিনি ফালি চিলি গুৰিলৈকে সোমাই গ'ল তাইৰ সম্পূৰ্ণ এইটো কামত নিউ আছিল সেইবাবে চট পতাব ধৰিলে আৰু ঐ মা মৰিলো বুলি জোৰকৈ চিঞৰিলে ময়ো কম নহয় হেঁচিয়ে থাকিলো তাইৰ প্ৰচণ্ড বিষ হৈছে লাহে লাহে তাইৰ বিষ কমিল মই উমোৱা সোমোৱা কৰিলো আৰু তাইৰ সেইখন চালো বহুত বেছি তেজ ওলাইছে আৰু মোৰডাল তেজেৰে ৰঙা হৈ গ'ল তাইৰ তলেদি ফুটাৰ ফালে তেজ নিগৰি গৈছিল মই লাহে লাহে স্পীড বঢ়াই দিব ধৰিলো তাইও মুখেৰে শব্দ কৰি কৰি মুখ বুলি সুখ ল'ব ধৰিলে মই এইবাৰ দাঙি আনি কোচত দাঙি থাপ থাপ স্পীডত দিব ধৰিলো তাৰ পাছত থিয় কৰি ভৰি দুটা বেছি নহয় হা অকণমানহে বহল কৰি পাছফালৰ পৰা থিয় হৈ তাইৰ কঁকালত খামুচি ধৰি মালডাল থিয় হৈ ভৰাই দিলো বগৰী দুটা টিপি টিপি পুৰা দিব লাগিল এনেকুৱা মজা লাগিছে যেন তাইৰ সম্পৰ্কৰ নোহোৱা হয় একেবাৰে মূৰ কৰি লৈ আহিলো হয় মোৰ পানী ওলাও হ'ল তাইক কলো পানী সোমোৱাওনে তাই ঘূৰি বহি দিলে আৰু মোৰডাল মুখত সোমোৱাই ললে মোৰ পানী ওলাও হৈছিলেই মই গোটেইডাল তাইৰ গললৈকে সোমোৱাই দিলো আৰু গলত গৈ সকলোখিনি এৰি দিলো তাই অক কৰি গিৰি দিলে মই মোৰডাল উলিয়াই আনি তাইক আকৌ চুপিব দিলো তাইও কম নহয় চুপিয়াই থাকিল তাৰ পাছত দুইটা শুই পৰিলো ৰাতি তাইক আকৌ দুবাৰ দিলো তাই গোটেই ৰাতি দি কামুৰি মেলি কেঁচুৱা শোৱা সেইবিলাকৰ নিচিনা বনাই দিলো একেবাৰে বকল ৰাতিপুৱা তাই ভালকৈ খোজ কাঢ়িব পৰা নাছিল বিষত মোক ক'লে তাইৰ বোলে অলপ ওলাই আছে তেজ মই ক'লো আজি ৰাতি ঠিক কৰি দিম তুমি অকণো চিন্তা নকৰিবা হেল্ল' এভৰিৱান এই চেনেলত আগবঢ়োৱা প্ৰতিটো ভিডিঅ'ই হৈছে কাল্পনিক আৰু এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ বাবে বনোৱা হৈছে কোনেও যাতে নিজৰ গাত পাতি নলয় দিছ ভিডিঅ' ইজ অনলি ফৰ এণ্টাৰটেইনমেণ্ট